Subscribe now and press the bell icon. Never miss an update. নমস্কাৰ বন্ধুসকল মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ বন্ধুসকল মই আজি আপোনালোকক দেখাম যে কেনেকৈ থাম্বনেইলত হোৱাইট আউটলাইন লগায় ইয়াৰ বাবে প্ৰথমে আপুনি যিটো ফটো আছে এইটো বেকগ্ৰাউণ্ড ইয়াৰ যাৰে বুলি এটা এপ আছে ইয়াত গৈ কাটি ল'ব নাইবা পিক্সেল আৰ্টত কাটিব পাৰে নেক্সট আপুনি পিক্সেল লেব অন কৰিব লাগিব পিক্সেল লেবত যাই টেক্সটটো নিউ টেক্সটটো ডিলিট কৰি ল'লে হ'ল নেক্সট আমি থ্ৰী ডটত ক্লিক কৰি ইমেজ সাইজত যাব লাগিব কাষ্টম বুলি অপশ্যন এটা আছে এইটো ক্লিক কৰি ইউটিউব থাম্বনেইল বুলি এটা অপশ্যন এইটোত ক্লিক কৰি অকে কৰি দিব এটা হৈ যাব ইউটিউবত থাম্বনেইলৰ সাইজটো নেক্সট আপুনি তাৰ কালাৰটো চেঞ্জ কৰিব পাৰে কালাৰত গৈ আপুনি যিকোনো কালাৰ এটা বহুত কালাৰ আছে যিকোনো যিটো ভাল লাগে ক্লিক কৰি অকে কৰি দিব নেক্সট আপুনি গল চিনটো ক্লিক কৰি ইম্পোর্ট অপশনত ক্লিক কৰিব লাগিব ইয়াৰ পিছত আমি যেটি ফটোত আপুনি ব্যাকগ্ৰাউণ্ডটো চেঞ্জ কৰি থোৱা আছে এটো ক্লিক কৰি এটা ইম্পোর্ট কৰি লৈ ওকে কৰি দিব সাইজটো আপুনি ইয়াক Next, the main come to hol photokhonor akhor outline to boga pura kola pura jitu isse hitu koribo pare ar karone apni yar stroke boli eta option ase stroke click kori enable kori dibo tar pisot kola lagile kola hobo boga lagile boga ranga lagile ranga jitu lage etu click kori tolot goi etu borai dile hobo ওকে বল এটা কিনে একটু বকা হয়ে গেল এনেকৈ থাম্বনেইলৰ আউটলাইনৰ